নমস্কাৰ মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অনলাইনতে কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ। মই ভাবিলোঁ ময়ো চাওঁ আপোনালোককো দেখাওঁ। এইকেইটা মোৰ আহি গ'ল, ময়ো খুলি চাওঁ আপোনালোককো দেখাওঁ কি কি আহিছিলোঁ। আহক তেনেহ'লে চাই লওঁ আমি। সৰুটোৰ পৰাই আৰম্ভ কৰোঁ ন, খুলি গ'ল সেইটোৰ পৰা আৰম্ভ কৰোঁ। চাৰিটা আছে ন, এই সৰুটোৰ পৰা প্ৰথমতে খুলি যাওঁ। ৰবা, টিকলিলে মই হেয়াৰ বেণ্ড দিছিলোঁ। হেয়াৰ বেণ্ড আমি এইটো 2 নম্বৰটো খুলিবলৈ লৈছোঁ। ৰবা, ফুটা নাই ৰবা, গম পালে ইয়াকে গম পালে। এইটো লিপষ্টিক লগাই চাম, তেতিয়াহে গম পাম কেনেকুৱা আছে। এতিয়া নলগা পাছতকে ওলাই কি ওলাব কোৱা। ইয়াত কি ওলাই চাই লওঁ। ইটো চাইডে চাম কেনেকুৱা, সিটো চাইডে পাৰিবলৈ নহয়, সেইটো অঁ এটা বেক চাইড, সেইটো চাইডে তললৈ কৰি দিয়াটো বঢ়িয়া লাগিছে। আৰু একেটা কালাৰ আনিলে গোটেই। এইজনী আমাৰ ধুনু মানুহ ইমান ধুনু লাগিছে ন, বা ধুনু লাগিছে দেই। আৰু মই আমাৰ টিকিলিক এডাল হেয়াৰ বেণ্ড লগাই চালোঁ কেনেকুৱানো লাগে। মই ধুনীয়া দেখিছোঁ, আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন। যিকেইটা বস্তু আনিলোঁ মই আপোনালোকক দেখালোঁৱে। যিকেইটা আনিছোঁ মই আটাইকেইটা মই ভালে পাইছোঁ, আৰু আপোনালোকেনো কেনেকুৱা দেখিলে জনাবচোন। ভিডিঅ'টি আজি মই ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।